Yes, to friends, মই আহি গৈছো আপোনালোকক মানে কথা দিছিলো যে আহিম বুলি কিন্তু মই এতিয়া আকৌ এবাৰ সুধিব লাগিব আপোনালোকক ভয়েস আহি আছে না নাই জলদি কোনোবা আহি যাওক লাইভ আহি যাওক জলদি মই আপোনালোকক কওঁ যে মোৰ মানে ইয়াৰ আগতে মই বহুত ভিডিঅ' বনাইছো বহুত মানে বুলি কওঁতে দুটা তিনিটা এনেকুৱা ফেমাস ভিডিঅ' এইবিলাক ভিডিঅ' বনোৱাৰ আগতে মই এনেকৈ ভিডিঅ' বনাইছিলো যিটো ভিডিঅ'ত মানে বহুত ল'ৰা ছোৱালীয়ে পাগল হৈ গৈছিল বহুত ল'ৰা ছোৱালী যদি আছে তেনেহ'লে ছোৱালী প্লিজ এইটো ভিডিঅ' আপোনালোকে নাচাব ছোৱালীবিলাকে নাচাব গাৰ্লছ আৰ নট ওয়েলকাম তিৰুতা মানুহ সকলো নট ওয়েলকাম বুলি কয় এইটোৰ কাৰণে কৈছো শুনি আছে নে আহি আছে নে ইয়েছ আহি আছে মানে কি হল মই মানে ইয়াৰ আগতে বগৰী খোৱা আৰু ঔটেঙা ভিডিঅ' খাই এনেকৈ ফেমাস হৈ গলো আৰু মই আজি আপোনালোকে মোৰ মুখ দেখা নাপায় মই ইয়াতে কি কাটি লৈছো চাওক এইটো হল নেমু টেঙা হা এইটো নেমু টেঙা তো নেমু টেঙা কাটি লৈছো ইয়াতে নেমু বহুত ধুনীয়াকৈ কাটিলো কাটাৰ পিছত মানে দেশী ষ্টাইলত কাটিছো এইখন কলপাত আৰু ইয়াতে আছে কলা ব্লেক সল্ট কলা নিমখ লোৱা হৈ আছে আৰু জলকীয়া হা এই বস্তুটো প্ৰথমতে মই এনেকৈ ধুনীয়াকৈ এনেকৈ মোহাৰি খানিব লাগিব যাতে মানে গোন্ধ ওলাই যায় হা মই সেইকাৰণে হাতত গ্লোভছটো এইটো কাৰণে পিন্ধিছোঁ যাতে মোৰ হাতখন তাৰ মানে পিছত সেই নহয় এনেকৈ মই মোৰ ফ্ৰেণ্ডক বহুতক ফোন কৰিলোঁ মই ভাই খাবি নেকি টেঙা খাব ইচ্ছা গৈছে কৈছে নাই ডাঙৰ হোৱা নাই মই হয় নেকি তেনেহ'লে কি কৰা যায় মই আজি এই নেমু টেঙাকৈ খাম তাৰমানে মই টেঙা এনেও মোৰ ফেভাৰাইট হয় আৰু এই বস্তুটো মই এনেকৈ জলকীয়াটো এনেকৈ চাওকচোন একদম অকণমান ওচৰৰ পৰা চাওক জলকীয়াটো কেনেকৈ সানিছোঁ ইয়াৰে আগতে মই তাৰমানে কি জানানে এনেকুৱা নহয় যে অনলি চিৰিয়াছ ভিডিঅ' বনাই থকা অনলি ফানি ভিডিঅ' বনাই থকা অনলি ঘূৰা ভিডিঅ' তেনেকুৱা নহয় মই তাৰমানে মানুহটো অলৰাউণ্ডাৰ টাইপ কৰি বেছি ভাল পাওঁ তাৰমানে কেতিয়াবা য'ত যেনেকুৱা পৰিৱেশ আৰু তেই চাওক জলকীয়াটো এনেকৈ সানি ল'লোঁ সানি লৈ এইটো ক'লা নিমখ ব্লেক সল্ট হা ৰ'দ দিয়া নাই তথাপি আৰু ৰ'দ দিলে বেছি মজা লাগিল এই ক'লা নিমখখিনি এনেকৈ সানি ল'ব লাগিব এনেকৈ এই চিষ্টেমত মই এই চিষ্টেমত এইটো কাৰণে সানিছোঁ যাতে প্ৰত্যেকটা নিমখৰ জিম বোলা বস্তুটো একেবাৰে ইয়াৰে ভিতৰত এনেকৈ সোমাই যায় একদম মাই এনেকৈ যাতে সোমাই যায় হা তাৰে পিছত আচল বস্তু দিবই লাগিব হা আচল বস্তুটো এইটো হ'ল চৌদা এই চৌদাটো এনেকৈ দিব লাগিব যাতে ফেন উঠি যায় বস্তুটো বুজা নাই এনেকৈ ফেন উঠাকৈ এনেকৈ দিব লাগিব এনেকৈ ফেন উঠাকৈ আৰু ফেন উঠি গৈছে হা এই বস্তুটো ফেন উঠি গৈছে এই ভাই ইয়াৰ মূল্য আমাৰ এই বাহিৰে বেলেগ মানুহ গম নাপায় গাঁৱত থকা মানুহখিনি গম পায় ভোট জলকীয়া নাই এতিয়া বতৰ হ'ল জলকীয়া নাই ভোট জলকীয়া নাথাকিলেও উপায় নাই কিন্তু ভোট জলকীয়া নাথাকিলেও উপায় নাই কিন্তু এই জাতি জলকীয়াবিলাক একদম ঘৰত জলকীয়া ছিঙি অনা জলকীয়া নেমু টেঙাও ঘৰৰ পৰা ছিঙি অনা আৰু আপোনালোকে শব্দটো শুনা পাই আছে নে নাই সেইটো মোক জনাই দিয়ক নজমুল শব্দ শুনা পাইছে নে নাই শুনি আছে নে নাই ধুনীয়াকৈ শুনি আছে নে নাই শব্দ আহিছে নে নাই কাৰণ মোবাইলটো এবাৰ পৰি গৈছিল সেইকাৰণে সুধি আছোঁ চাওক অ' মাই গড গোন্ধতে খাওঁ লাগি আছে অ' মাই গড এক পিচ খাই লওঁ অ' মাই গড ৰুহুল ভাই শব্দ শুনি আছে নে নাই এইয়া চাওক এতিয়া মই খাম হা শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো ভাই ঐ মাই কি মজা লাগছে খাই ঐ বাপ ৰে বাপ কিমান ধুনীয়া লাগিছে ভাই মই কি বুলি ক'ম আৰু অলপ নিমখ দিয়ক এই নিমখটো ক'লা নিমখ দিব লাগিব মই যিটো দি আছোঁ ব্লেক সল্ট দি আছোঁ হা নেমু টেঙা কি মজা ৰে কলপাতত খোৱাৰ মানে সোৱাদটো বহুত বেছি কলপাতত সেইটো কাৰণে কলপাতত সানিছোঁ এতিয়া অলপকৈ খাওঁ অ' মাই গড এনেকৈ এক পিচ নেমু অলপ জলকীয়া এনেকৈ ল'ব লাগিব এক পিচ নেমু অলপ জলকীয়া লৈ এনেকৈ অ' মাই গড খাবি দৌৰিয়া লাইভ দেখা পাই খাব আছে আৰু খুৰাৰ ল'ৰাটো দৌৰি আছে খাবৰ কাৰণে এইফালে চাওক লাইভ দেখা পাই দৌৰি আহিছে দৌৰিয়া আপোনালোকৰ পানী পৰিছে না জিভাৰ পানী পৰিছে না সেইটো কওক মিজুত এক পিচ খাই দি ধুনীয়াকৈ খাই দি অলপ জলকীয়া লো খাই দি টকলে দিবি একদম
খাই দিয়ে খুৰাৰ ল'ৰাটোৱে ভিডিঅ' চাই আছিল দৌৰি আছিল কেনেকৈ ফাৰ্ষ্ট ক্লাছ না ভাই এক পিচ খাইছোঁ একো নহয় মই চৌদা দিছোঁ না এফালে এক পিচ খা না এইবিলাক আমি সৰুতে খাইছিলোঁ সৰুতে খাই এতিয়া খাইছোঁ এক পিচ খুব টেষ্টি ভাল লাগছে না ঐ মিন্দু নাখা নেকি খা না ৰাজা এক পিচ খা আকৌ মাই টেঙা লাগিবই না মহম্মদ স্বামী জিভাৰ পানী ওলাই গ'ল হে মাই গড ভাই কাৰোবাৰ যাৰ খাব ইচ্ছা আছে চবে ঘৰত বনাই কেনে খাওক বহুত মজা লাগব মই দেখা মোৰ জিভাৰ পানী নহয় মোৰ চকুৰ পানী ওলাই গৈছে ভাই লকডাউন দিছি ঘৰত বহি এনেকৈ টেঙা খাইছোঁ এতকৈ আৰু সুখ কি লাগে ইয়াই হৰি নাপায় আৰু দিয়ে এনেকৈ ভাই ফৰৱাৰ্ড শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক মা নেমু টেঙা কলা নিমখ চৌদা জলকীয়া শ্বেয়াৰ কৰক শ্বেয়াৰ কৰি দিয়ক চ' ফ্ৰেণ্ডছ জলকীয়া ধৰিছে মোক বাই